বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম চন্দ্ৰযান 1 আৰু চন্দ্ৰযান 2ৰ বিষয়ে। বন্ধুসকল তাৰ আগতেই আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই লওক। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। সমগ্ৰ দেশবাসীয়ে অপেক্ষা কৰিছিল শুক্ৰবাৰৰ মাজনিশাৰ সেই বিশেষ মুহূৰ্তটোলৈ। ব্যস্ততাৰ অন্ত নাছিল ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ইছৰোৰ কাৰ্যালয়ত। অধিকাংশ সময়তে যুক্তিক প্ৰাধান্য দিয়া বিজ্ঞানীসকলৰো মন মগজু ভৰি পৰিছিল অনন্য অনুভৱেৰে। সময় তেতিয়া নিশা 2 বাজি গৈছে। বিজ্ঞানীসকলৰ অনুসন্ধিৎসু দুচকু কম্পিউটাৰৰ স্ক্ৰীণত। স্পেচ ছায়েন্সৰ সাংকেতিক ভাষা বুজি নোপোৱা চন্দ্ৰক দেৱতা জ্ঞান কৰি অহা দেশবাসীৰ দুচকু টিভি অথবা মোবাইলৰ লাইভ টেলিকাষ্টত। হয়তো বিজ্ঞানৰ বাবে নিশা কোটি কোটি ভাৰতীয় উজাগৰে থকা ঘটনা দেশৰ ইতিহাসত এয়াই প্ৰথম। টিক টিককৈ সময়বোৰ আগবাঢ়িছে। তেনেতে আহিছিল সেই খবৰ। জোনবাই বুকুত ছফ্ট লেণ্ডিং কৰিবলৈ লোৱাৰ সময়তেই বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন ইছৰোৰ নিয়ন্ত্ৰণ কক্ষৰ। ইমানখিনি গৈ গৈ শেষ ক্ষণত অঘটন। অৱশ্যে বিজ্ঞানীসকলৰ বাবে মুঠেই এইটো অপ্ৰত্যাশিত নাছিল, কিয়নো বিজ্ঞানীসকলে ভালদৰে জানিছিল যে ব্যৰ্থতাৰ শক্তিশালী ইটাৰে গঢ়ি উঠিছে আধুনিক বিজ্ঞানৰ সফলতাৰ সুউচ্চ অট্টালিকা। কোৱা হয় যে শেষ ভালেই সকলো। এই চন্দ্ৰ অভিযানৰো শেষ ভাল হ'ব বুলি আশাবাদী আছিল ইছৰোৰ অধ্যক্ষ কে শিৱম। সেয়ে শেষ ভাল নোহোৱাত আৱেগিক হৈ পৰিছিল বিজ্ঞানীগৰাকী। তেওঁক সান্তনা দিবলৈ আগবাঢ়ি আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এনেদৰেই এক প্ৰকাৰ সফল হৈও লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈ পৰে চন্দ্ৰযান 2। শেষ ভাল নোহোৱা চন্দ্ৰযান 2ক লৈ সৰ্বত্ৰে এতিয়া সৰব চৰ্চা। বিজ্ঞানৰ বটো বুজি নোপোৱাজনেও জানে চন্দ্ৰযান 2ৰ কথা। পিছে চন্দ্ৰযান 1ৰ কি হৈছিল তাৰ বিষয়ে আমি কিমান জানো? হয়তো বহুতেই নাজানে যে ইয়াৰ পূৰ্বেও ভাৰতে চন্দ্ৰলৈ যান প্ৰেৰণ কৰিছিল। চন্দ্ৰযান 2ৰ দৰেই প্ৰায় সদৃশ কাহিনী চন্দ্ৰযান 1ৰো। অৱশ্যে বিজ্ঞানৰ খবৰ ৰখাসকলৰ বাদে সৰ্বসাধাৰণে ইয়াৰ ভূ পোৱা নাছিল। হয়তো তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে নৰেন্দ্ৰ মোদীৰ দৰেকৈ ইছৰোৰ কাৰ্যালয়লৈ গৈ বিজ্ঞানীসকলৰ কাষত থিয় দিয়া নাছিল, বা সংবাদ মাধ্যমেও বৰ্তমানৰ দৰেকৈ বাতৰিটো প্ৰচাৰত গুৰুত্বও দিয়া নাছিল। সৰ্বসাধাৰণ এই বিষয়ে অজ্ঞ হৈ থকাৰ আন এক কাৰণ হ'ব পাৰে তেতিয়া তথ্য প্ৰযুক্তি আৰু ছ'চিয়েল মিডিয়াৰ দিশত আজিৰ দৰে প্ৰসাৰিত নাছিল ভাৰতবৰ্ষ। কেতিয়া চন্দ্ৰভিমুখে ৰাওনা হৈছিল চন্দ্ৰযান 1? 2008 চনৰ 22 অক্টোবৰত PSLV XL-11 ৰকেটেৰে উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযান 1। ইয়াত ব্যয় হৈছিল 386 কোটি টকা। ৰিম'ট চেন্সিং এই চন্দ্ৰযানখনৰ লক্ষ্য আছিল একমাত্ৰ উপগ্ৰহটোৰ কক্ষপথ। যানখনে কঢ়িয়াই নিছিল হাই ৰিজলিউশ্যন ৰিম'ট চেন্সিং সৰঞ্জাম, ছফ্ট হাৰ্ড এক্স-ৰে ফ্ৰিকুৱেঞ্চি, চন্দ্ৰৰ পৃষ্ঠভাগৰ মানচিত্ৰ প্ৰস্তুতৰ বাবে জৰীপ, ৰাসায়নিক বৈশিষ্ট্য আৰু বায়ুমণ্ডলৰ ত্ৰিমাত্ৰিক ছবি সংগ্ৰহেই আছিল এই অভিযানৰ মূল লক্ষ্য। ইয়াত অধিক গুৰুত্ব দিয়া হৈছিল বৰফ আবৃত হৈ থকা বুলি অনুমান কৰা মেৰু অঞ্চলবোৰক। এই অভিযানত চন্দ্ৰযানখনে ইছৰোৰ 5 বিশেষ গৱেষণামূলক যন্ত্ৰৰ লগতে বিনামূলীয়াকৈ কঢ়িয়াই নিছিল নাছা, USA আৰু বুলগেৰিয়ান এৰ'স্পেচৰ এজেঞ্চিৰ বিভিন্ন যন্ত্ৰপাতিসমূহ। কিমান সফল আছিল চন্দ্ৰযান 1? উৎক্ষেপণৰ পাছত 8 নৱেম্বৰত চন্দ্ৰৰ কক্ষপথত পাইছিল চন্দ্ৰযান 1। 14 নৱেম্বৰত মুন ইম্পেক্ট প্ৰব চন্দ্ৰযানৰ পৰা বিচ্ছিন্ন হৈ আশা কৰা ধৰণে ইছৰোৰ নিয়ন্ত্ৰণত থাকিয়েই দক্ষিণ মেৰুত খুন্দা মাৰে। ইয়াৰ লগে লগে জুনৰ বুকুত জয়ধ্বজা স্থাপন কৰা চতুৰ্থখন দেশ হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সমৰ্থ হয় ভাৰতবৰ্ষই। চন্দ্ৰযান 1ৰ আন এক উল্লেখনীয় সফলতা আছিল চন্দ্ৰৰ মাটিত পানীৰ অণু ব্যাপক উপস্থিতিৰ সম্ভেদ লাভ কৰা। চন্দ্ৰযান 1ৰ ইতিহাস। 1999 চনত অনুষ্ঠিত ইণ্ডিয়ান একাডেমী অফ ছায়েন্সৰ বৈঠকত প্ৰথমবাৰৰ বাবে ভাৰতীয় বৈজ্ঞানিক চন্দ্ৰ অভিযানৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। 2000 চনত এই প্ৰস্তাৱক দ্য এষ্ট্ৰনটিকেল ছ'চাইটি অফ ইণ্ডিয়াই এখোজ আগবঢ়াই নিয়ে। লগে লগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে নেশ্যনেল লুনাৰ মিছন টাস্ক ফ'ৰ্চ গঠন কৰে। 2003 চনৰ এপ্ৰিল মাহত 100ৰো অধিক ভাৰতীয় বিজ্ঞানীয়ে এই বিষয়ত আলোচনাত মিলিত হয় আৰু টাস্ক ফ'ৰ্চৰ প্ৰস্তাৱত অনুমোদন জনাই ভাৰতৰ চন্দ্ৰ অভিযানৰ পথ প্ৰশস্ত কৰে। বিজ্ঞানীসকলৰ এই সিদ্ধান্তৰ পাছত বিষয়টো চৰকাৰলৈ প্ৰেৰণ কৰা হয়। অৱশেষত 2003 চনৰ 15 আগষ্টত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে স্বাধীনতা দিৱসৰ ভাষণত ভাৰতৰ চন্দ্ৰ অভিযানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰি বিজ্ঞানীসকলক কাম আৰম্ভ কৰিবলৈ আহ্বান জনায়।
চৰকাৰৰ অনুমোদনৰ পাছতেই বিজ্ঞানীসকলে কাম আৰম্ভ কৰে আৰু সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তিৰে 5 বছৰৰ অন্তত সেয়া উৎক্ষেপণৰ বাবে সাজু কৰি তোলে। চন্দ্ৰযান 1 দুবছৰৰ বাবে চন্দ্ৰৰ কক্ষপথত থাকিব পৰাকৈ নিৰ্মাণ কৰা হৈছিল। কিন্তু 2009 চনৰ 28 আগষ্টত নিশা 8 বজাত ইছৰোৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে হঠাৎ সংযোগ বিচ্ছিন্ন হৈ পৰে চন্দ্ৰযান 1-ৰ। এনেদৰে মাত্ৰ 312 দিনতে অন্ত পৰে ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান। বিজ্ঞানীসকলৰ মতে যানখনে আৰু 1000 দিন চন্দ্ৰৰ কক্ষপথত থাকিব পাৰিলে হয়। 2012 চনৰ শেষৰ ফালে চন্দ্ৰৰ বুকুত পতিত হ'ল হয়। কিন্তু 2016 চনৰ নাছাৰ অনুসন্ধানত পোহৰলৈ আহে যে যানখন এতিয়াও চন্দ্ৰৰ কক্ষপথত ঘূৰি আছে। চন্দ্ৰযান 1-ৰ সৈতে জড়িত বৈজ্ঞানিক উপদেষ্টা মণ্ডলীয়ে জনোৱা মতে কি কাৰণে যানখনৰ যোগাযোগ বিচ্ছিন্ন হৈছিল সেয়া সম্পূৰ্ণৰূপে নিৰূপণ কৰাটো যথেষ্ট দুৰূহ কাৰ্য। তথাপিও তেতিয়াৰ ইছৰোৰ অধ্যক্ষ মাধৱন নাৰায়ে কৈছিল যে ৰেডিয়েশ্যনৰ বাবে কম্পিউটাৰ ছিষ্টেমলৈ শক্তি যোগান প্ৰক্ৰিয়া ব্যাহত হোৱাটো এটা কাৰণ হ'ব পাৰে। অৱশ্যে পিছলৈ তথ্য বিশ্লেষণত দেখা গ'ল যে অভাৰহিটিঙৰ বাবেহে শক্তি যোগান প্ৰক্ৰিয়া ব্যাহত হৈ পৰিছিল। কাৰণ যিয়ে নহওক কিয় নিৰ্ধাৰিত সময়ৰ পূৰ্বে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতে চন্দ্ৰযান 1-ক অসম্পূৰ্ণ অভিযান আখ্যা দিবলৈ বাধ্য হ'ল ইছৰো কাৰ্যালয়। বন্ধুসকল, এতিয়াও যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু একোটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুসকল, সম্পূৰ্ণ হ'লেও সফল ভাৰতৰ চন্দ্ৰ অভিযান 1। নিৰ্ধাৰিত 2 বছৰৰ পূৰ্বে সংযোগ বিচ্ছিন্ন হ'লেও ভাৰতৰ প্ৰথমটো চন্দ্ৰ অভিযানক এক প্ৰকাৰ সফল বুলি আখ্যা দিছে বিজ্ঞানী মহলে। চন্দ্ৰযান 1-ৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পিছত কৰা পৰ্যালোচনা আৰু বিশ্লেষণত দেখা গৈছিল যে যি উদ্দেশ্যৰে চন্দ্ৰযান 1-ক চন্দ্ৰৰ কক্ষপথলৈ পঠিওৱা হৈছিল সেই উদ্দেশ্যসমূহৰ প্ৰায় 95% সম্পূৰ্ণ হৈছিল। অৰ্থাৎ নিৰ্ধাৰিত সময়ৰ পূৰ্বে যোগাযোগ বিচ্ছিন্ন হ'লেও এক প্ৰকাৰৰ সফলে আছিল ভাৰতৰ প্ৰথমটো চন্দ্ৰ অভিযান। এই অভিযানৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰেই ভাৰতীয় বিজ্ঞানীসকলে নিজকে দ্বিতীয়টো অভিযানৰ বাবে সাজু কৰি তুলিবলৈ লাভ কৰিছিল সাহস আৰু অদম্য অনুপ্ৰেৰণা। চন্দ্ৰযান 1 আৰু চন্দ্ৰযান 2ৰ মূল পাৰ্থক্য এয়াই যে চন্দ্ৰযান 1-ত লেণ্ডাৰ নাছিল। কেৱল চন্দ্ৰক কক্ষপথত প্ৰদৰ্শন কৰি তথ্য সংগ্ৰহ কৰিবলৈহে নিৰ্মাণ কৰা হৈছিল চন্দ্ৰযান 1। আনহাতে চন্দ্ৰযান 2ত কক্ষপথত প্ৰদৰ্শন কৰি তথ্য সংগ্ৰহ কৰাৰ লগতে বিক্ৰম নামৰ লেণ্ডাৰ উপগ্ৰহটোৰ পৃষ্ঠত অৱতৰণৰ ব্যৱস্থাও আছিল। এই বিক্ৰম লেণ্ডাৰ অৱতৰণৰ সময়তে বিচ্ছিন্ন হৈ পৰে সংযোগ। ইয়াৰ লগতে ওজন, আকাৰ, লক্ষ্য, উদ্দেশ্য তথা প্ৰযুক্তিগত দিশতো যথেষ্ট পাৰ্থক্য আছিল চন্দ্ৰযান 1 আৰু চন্দ্ৰযান 2ৰ মাজত। বন্ধুসকল, ব্যৰ্থতাই বিজ্ঞানৰ সফলতাৰ চাবিকাঠি। সফলতা একেদিনতে অৰ্জন কৰাটো অসম্ভৱ। আজি আমি যিটো স্মাৰ্টফোন হাতত লৈ পলকতে দেশ দুনিয়াৰ খবৰ ৰাখিবলৈ সক্ষম হৈছোঁ, প্ৰায় সকলো কাম কৰিবলৈ সক্ষম হৈছোঁ, সেই স্মাৰ্টফোনটোৰ উদ্ভাৱন একেদিনতেই হোৱা নাই। হাজাৰ গৱেষণা আৰু বিফলতাৰ অন্তত লাভ কৰা বিশেষ জ্ঞানৰ জৰিয়তে প্ৰযুক্তি বিজ্ঞানে উদ্ভাৱন কৰিছে সেই স্মাৰ্টফোনটো। এই স্মাৰ্টফোনটোতো হয়তো ৰৈ গৈছে অলেখ ত্ৰুটি বিচ্যুতি। এই ত্ৰুটি বিচ্যুতি অঁতৰাই দিনে দিনে অত্যাধুনিক হৈ গৈ থাকিব আমাৰ হাতৰ স্মাৰ্টফোনটো। এনেকৈ দেখে স্বাধীনতা লাভ কৰাৰ পাছতেই তেতিয়াৰ বিজ্ঞানীসকলে বিশেষকৈ বিক্ৰম চাৰাভায়ে এই ক্ষেত্ৰত যি উদ্যোগ হাতত লৈছিল তাৰ বাবে ভাৰতে আজি দুবাৰকৈ চন্দ্ৰ অভিযান চলাবলৈ সমৰ্থ হৈছে। প্ৰথমটো চন্দ্ৰ অভিযানত সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত এতিয়া দ্বিতীয় অভিযানতো লেণ্ডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে ইছৰোৰ। তাৰ অৰ্থ এয়া নহয় যে বিজ্ঞানীসকল হতাশ হৈ আৰু অভিযান চলাবলৈ বন্ধ কৰিব। দুটাকৈ অভিযানৰ পৰা অৰ্জন কৰা বিশেষ জ্ঞানেৰে আজি নহ'লেও কালিলৈ, কালি নহ'লেও পৰহিলৈ আধুনিক ভাৰতীয় বিজ্ঞানে চন্দ্ৰক সম্পূৰ্ণকৈ জয় কৰিবলৈ সক্ষম হ'ব, সেয়াটো নিশ্চিত। মহাকাশ বিজ্ঞানৰ সাংকেতিক আৰু তাত্ত্বিক ভাষা আমি সৰ্বসাধাৰণে জনাটো মুঠেই সম্ভৱ নহয়। পিছে দুটাকৈ অভিযানৰ জৰিয়তে আহৰণ কৰা জ্ঞানৰ পৰা এই মুহূৰ্তত আমি ইয়াকেই শিকিব পাৰোঁ যে চন্দ্ৰ প্ৰকৃততে ইমান দিনে ভাবি অহা সেই জোনবাইজনী নহয়। চন্দ্ৰ কোনো দেৱতাও নহয়। বহুতো জ্যোতিষশাস্ত্ৰই কোৱাৰ দৰে চন্দ্ৰ কোনো গ্ৰহো নহয়। লগতে চন্দ্ৰক গ্ৰাস কৰা, মানুহৰ প্ৰতি কুপদৃষ্টি ৰখা ৰাহু আৰু কেতু নামৰো একো নাই মহাকাশত। এই কথা নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰৰ বুকুত অৱতৰণ কৰাৰ দিনাই আমি সকলোৱে উপলব্ধি কৰিব লাগিছিল, যদিও নকৰিলোঁ। কিন্তু এইবাৰৰ কথা সুকীয়া। এইবাৰো যদি চন্দ্ৰক লৈ থকা পূৰ্বৰ বিশ্বাস ভাৰতৰ সৰ্বসাধাৰণে সলনি নকৰে তেন্তে সেয়া ভাৰতীয় বিজ্ঞানীসকলে দিনক ৰাতি আৰু ৰাতিক দিন কৰি কৰা প্ৰচেষ্টা কৰা এক প্ৰকাৰৰ অপমান বুলিয়েই ক'ব পাৰি, আৰু এইটো ভুল বুলি আমি ক'ব নোৱাৰোঁ। বন্ধুসকল, আজি আমি চন্দ্ৰযান 1 আৰু চন্দ্ৰযান 2ৰ বহু নজনা কথা আপোনালোকক অৱগত কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাষত থকা বেল আইকনটো দবাই লওক। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম।